Assam Agriculture University Jorhatni RKBY Raftar Scheme on Mushroom Cultivation Department of Pathology आरो BKWAC नि जथाय बानजायनायाव सिमेन्ट सापरि हालामनि सा 50 निबो बांसिन रायजो राजाफोरखौ लानानै मैखुन फिसिनायनि सायाव फोरोंथाय होनाय जादों। बे हाबाफारियाव बाहागो लादों आसाम एग्रिकालचार इउनिभार्सिटी जरहाटनि एग्रिकालचार साइन्स बिफाननि बिबुंगोरा अपूर्व दासआ। बे हाबाफारियावनो बाहागो लाबावदों BKWAC नि आफाद बिबाननि EM प्रदीप सरगियारि बिथाङा। लोगोसे बाहागो लाबावदों खौसेथि बर' सुबुं आफादनि बोसोनगिरि सुक्रेश्वर गयारी, सानजा सानजारि आरो सोनाब सानजारि UBPO नि मावथि सोद्रोमा आरो आबादारि बिथांमोना। बे हाबाफारियाव बाहागो लानानै एग्रिकालचार साइन्सनि बिबुंगोरा अपूर्व दासआ मा फोरमायदो फै खोनासंनि। नमस्कार, মোৰ নাম শ্ৰী অপূৰ্ব দাস। মই অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্ভিদ ৰোগ বিজ্ঞান বিভাগৰ অধীনত যিটো আমাৰ কাঠফুলা গৱেষণা কেন্দ্ৰ আছে, এই কাঠফুলা গৱেষণা কেন্দ্ৰৰ মই তাৰ তত্ত্বাৱধায়ক তথা তাত মই সহকাৰী অধ্যাপক। আজি আমি এই চিমেণ্ট চাপৰি অঞ্চলত আমাৰ যি বড়ো কছাৰী সাহিত্য পৰিষদৰ উন্নয়ন পৰিষদ আছে, সেই উন্নয়ন পৰিষদৰ লগত আমি তেওঁলোকৰ সহযোগত আমি এটা কাঠফুলা যিটো আমাৰ অষ্টাৰ কাঠফুলা, সেই অষ্টাৰ কাঠফুলাৰ ওপৰত এটা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ, আয়োজন কৰিছোঁ। তাৰ অধীনত প্ৰায় ইয়াত 60জনৰো অধিক পুৰুষ তথা মহিলা কৃষকে কাঠফুলাৰ ওপৰত প্ৰশিক্ষণ লৈছে। তেওঁলোকে হাতে কামে সেই কামটো শিকিছে। আজি এই কাঠফুলাৰ বিশেষ গুণবিলাক হ'ল যে এই কাঠফুলাৰ আপোনাৰ এটা ছুপাৰ ফুড বুলি কয়। ইয়াৰ বিভিন্ন ধৰণৰ এটা ভাল মানে খাদ্য হিচাপে গুণ আছে আৰু ইয়াত বিভিন্ন ধৰণৰ আপোনাৰ ঔষধি মানে গুণো আছে। সেইকাৰণে ইয়াক এতিয়া আমি বহলভাৱে প্ৰচাৰ চলাই আছোঁ আমাৰ কৃষকসকলৰ মাজত, যাতে এই খেতিটো কৰি তেওঁলোকে তেওঁলোকৰ আৰ্থিক দিশটো টনকিয়াল কৰিব পাৰে। এতিয়া আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা যিটো কৈ আহিছে যে আমি কৃষকসকলৰ উৎপাদনৰ যোগেদি আমি তেওঁলোকৰ ইনকামটো যিটো আয়, সেই আয়টো দুগুণ কৰিব লাগে। সেই দুগুণ কৰাৰ ক্ষেত্ৰত আমাৰ এই কাঠফুলা খেতিয়ে নিশ্চয়কৈ মানে সহায় কৰিব পাৰিব। এই অষ্টাৰ কাঠফুলাৰ খেতি একেবাৰে সহজ। এই প্ৰধানকৈ যিবিলাক অঞ্চলত আমাৰ ধান খেতি হয়, সেই ধান খেতি হোৱা অঞ্চলত ধান খেতি চপোৱাৰ পিছত যিটো ধান খেৰ থাকি যায়, সেই ধান খেৰখিনি আমি কাঠফুলা খেতিৰ বাবে আমি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু যেতিয়া এই ধান খেৰখিনি নিজৰ হ'ব, মানে কৃষকৰ নিজৰ পথাৰৰ পৰা আহিব, তেতিয়া ইয়াৰ উৎপাদন খৰচো একেবাৰে কম। আমি দেখিছোঁ যে এটা কাঠফুলাৰ খেতিৰ টোপোলা বনাবলৈ যদি খেৰখিনি নিজৰ হয়, তেতিয়াহ'লে প্ৰায় 30 টকাৰ পৰা 35 টকা খৰচ পৰে। আৰু সেই এটা টোপোলাৰ পৰা প্ৰায় 1 কেজি কেঁচা কাঠফুলা ওলায়, যিটো নেকি বজাৰ মূল্য 150 টকাৰ পৰা 200 টকা। গতিকে আমি নিশ্চয়কৈ ক'ব পাৰোঁ যে কাঠফুলা খেতিৰ জৰিয়তে আমি কৃষকৰ আয় দুগুণ কৰাত আমি সহায় কৰিব পাৰিম। গতিকে সেই উদ্দেশ্য আমি আগত ৰাখিয়ে আজি এই চিমেণ্ট চাপৰি অঞ্চলত আমি এই বড়ো কছাৰী যিসকল আমাৰ কৃষক আছে, সেই কৃষকসকলৰ মাজত এই বস্তুটো আৰম্ভ কৰিছোঁ, এই প্ৰশিক্ষণটো আয়োজন কৰিছোঁ, যাতে তেওঁলোকে এই ধান চপোৱাৰ সময় হৈছে, এই চপোৱাৰ পিছত যাতে কাঠফুলাৰ খেতিটো আৰম্ভ কৰিব পাৰে। আৰু মই আশা কৰোঁ যে এই অঞ্চলত আমাৰ এই কাঠফুলাৰ চাহিদা যথেষ্ট। ইয়াৰ লোকেল মাৰ্কেট আছে, লোকেল যিখন স্থানীয় বজাৰ, সেই স্থানীয় বজাৰত দিয়াৰ উপৰিও তেওঁলোকে আমাৰ অৰুণাচললৈ তাক আমাৰ পঠিয়াব পাৰিব। আৰু লগতে আমাৰ বিভিন্ন অঞ্চলত এতিয়া চাহিদা বাঢ়ি আহিছে, তালৈ পঠিয়াব পাৰিব। আৰু এই অঞ্চলত বীজৰ কাৰণেও বিশেষ সমস্যা নহয়, কাঠফুলাৰ বীজ যিটো স্পন বুলি কওঁ, কাৰণ ইয়াৰ ওচৰতে আমাৰ পাছিঘাট আছে। পাছিঘাটৰ যিটো আমাৰ চেণ্ট্ৰেল এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে, তাত তেওঁলোকৰ বীজ উপলব্ধ। আৰু লগতে আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ ফালৰ পৰাও আমি বীজ দিব পাৰিম। তাৰোপৰি ইয়াত কৃষি বিজ্ঞান কেন্দ্ৰ আছে, কৃষি বিজ্ঞান কেন্দ্ৰও তেওঁলোকক এই কাৰিকৰী দিশত সহায় কৰিব পাৰিব। গতিকে মই আশা কৰোঁ যে এই যিটো আজি প্ৰশিক্ষণ হ'ল, এই প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোকে এই বস্তুটো আগবঢ়াই নিব ইয়াত, আৰু আগবঢ়াই নি আমাৰ ইয়াৰ কাঠফুলা খেতিটোক এটা ভাল মানে আয়ৰ উৎস হিচাপে তেওঁলোকে ল'ব। ধন্যবাদ। बे हाबाफारियाव बाहागो लानानै BKWAC नि EM प्रदीप सरगियारिया मा फोरमायखो फै खोनासंनि। जरहाटआव थानाय जेरै आबाद मुलुगसोलोंसालि बे आरो जोंनि बर' कछारी वेलफेयार अट'नमास काउन्सिलनि बानजायनायाव धेमाजि जिल्लानि सिमेन्ट सापरि सानजारि नगरनि जा सृजन NGO दङ, बेनि माने अफिस हलाव जोङो मैखुन आबाद मावनायनि मोनसे फोरोंथाय हाबाफारि लादोंमोन। आरो बे फोरोंथाय हाबाफारियाव बेनि सासे एस'सियेट प्रफेसार डक्टर अपूर्व दास बिथाङा फैनानै रिसर्च पार्सन हिसाबै फोरोंफैदों। आरो बेयाव जोंनि
बर' माहारियारि आफाद गाहायै बर' थुनलाइ आफाद आरो खौसेथि बर' सुबुं आफाद आरो आइजो अनसाय आफाद बेनि माखासे बिबानगिरि बिथांमोनाबो दङमोन आरो बेयाव ट्रेनिं लानो थाखाय बा फोरोंथाइ लानो थाखाय जोंनि आबादारिफोरा बे ओनसोलनि फ्राय 60निबो बांसिन सोद्रोमाफ्रा बाहागो लादोंमोन आरो जोङो आसा खालामदों बर' कसारि काउन्सिला जिहेतु आसाम एग्रिकालसार इउनिभारसिटिजों जों मोनसे कनसालटेटिभ मिट थांनाय बोसोराव जालांबाय आरो खुब खम साननि गेजेराव इतिमধ্যে द्राफ्टआ जाखाबाय जों बिथांमोनजों मोनसे MOS खालामनाय जागोन आरो उननि समावबो जाहाथे जोंनि बर' कसारि काउन्सिला बिथांमोननिफ्राय टेकनिकेलानो जा बा रिसर्स पार्सन मोननायानो जा बायदि बिथिङाव जाहाथे जों एग्रिकालसार इउनिभारसिटिनिफ्राय मोननो हायो बेखौ जों आसा खालामदों आरो बिथांमोनाबो जोंखौ मदद होनो थाखाय बिथांमोना माने आग्रह जाथों आरो जोंखौ बिथांमोना मोजां मोनदों जे बर' कसारि काउन्सिला गुबुन गुबुन काउन्सिल दङब्लाबो बिदि मदद नागिरनानै फैयाखै बर' कसारि काउन्सिला जे गोसो जानानै फैदों इउनिभारसिटियाव बेनिखायनो बिथांमोना मोजां मोनदों आरो बिथांमोना उननि समफोराव जोंखौ मदद होगोन मोनदों आरो जों बिदिनो उननि समफोराव मैखुन आबाद होनायल' नङा गुबुन गुबुन हर्टिकालसारनि सायावनो जा गुबुन गुबुन आबाद बिथिं बा जोंनि न'खराव जोङो जेब्ला माने दाउ अमा बा बिदि फिसिनाय बेफोरनि सायावबो जों ट्रेनिं लाबाय थागोन आरो बिदिनो जों हाबा मावलांगोन आरो दिनै जोङो बेखौ जागायजेननाय होननानै बुंजायो आं मिजिंथियो जोंनि BKWACनि सिङाव थानाय जोंनि लाइमोन आबादारिफोरा गोनोखोआरि मुगाजों बोरै जोङो दिनैनि दिनाव आबाद मावनानै गावखौनो माने स्वाबलम्बी बा गावनि आथिङाव गाव गसंनो हायो बेखौ रोंनायाव बे हाबाफ्रा खामानि होगोन होननानै आं मिजिंथिदों